ওয়েলকাম বেক টু মাই চেনেল। কিছুমানে কয় নহয় ওয়েলকাম বেক টু মাই চেনেল। মই তেনেকৈ নোৱাৰিম জানানে, এতিয়া বয়সো নাই এখন কৰিবলৈ। হেল্ল' ফ্ৰেণ্ডছ, ইমানখিনিও নাযায়গৈ, এই হাই হাতখনেই লৰে আৰু তাতকৈ মানে ইমান নাযায়গৈ আৰু দেই। চেষ্টা কৰিম আৰু অকণ ভাল লগাব পৰাকৈ ক'বলৈ হ'লে। গতিকে আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আশা কৰোঁ আগৰ ভিডিঅ'কেইটা চাগে ভালেই পাইছে, ক'ৰবাত কিয় বেয়া পাইছে যদিও বা ভাল পাইছে যদিও মোক জনাব, কাৰণ মই শিকি আছোঁতো বস্তুটো কেনেকুৱা কি কৰিলে কি নাই হোৱা। আশা কৰোঁ আপোনালোকে মোক জনাব, কাৰণ আপোনালোকে চাইছে গম পাব। মই বনোৱাটোতো মোৰ নিজৰটো সদায় ভালেই লাগিব নে নাই। আইনাখনত চাবচোন নিজকে, এনেকুৱা লাগে মানে পৃথিৱীৰ ভিতৰত আৰু বেলেগ ধুনীয়া নায়েই, হয়নে? কিন্তু প্ৰকৃততে পিছত গম পোৱা যায়। এনেও নিজৰ কাৰণে মানুহ সদায় নিজৰ কাৰণে বেষ্ট হয়, কিন্তু তেতিয়াও অন্য বেলেগেহে ক'ব পাৰিব তোমাৰ মোৰ নিজৰ ভিতৰত কি কি অসুবিধা আছে, কি কি গুণ কম আছে, কিবা আছে, হয়নে? গতিকে আশা কৰোঁ আপোনালোকে জনাব, লাহে লাহে মোৰ ভিডিঅ'বিলাক চাব। তাৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব, যাতে মোৰ ভিডিঅ'টো আহিলে মেলিলে আপোনালোকে চাব পাৰে, হয়নে? কিবা বেল আইকন এটা আছে, টিপিব লাগে বোলে, তেতিয়া বোলে টিলিংকৈ বাজি যায় মই কিবা নতুন ভিডিঅ' দিলে বোলে। ময়ো চেষ্টা কৰিম আপোনালোকক যিমান পাৰে নতুন নতুন দিবলৈ। সেইকাৰণে আজি কোনো ধৰণৰে ৰন্ধা একো আনাই নাই। আনিছে আজি নিজৰ খাবলৈ মানে বনাইছোঁ। আজি আনিছে পাভ মাছ। মোক কথাটো শুনো, পাভ মাছ আনিছে। মই এতিয়াতো বনাব নাজানো, মেইন কথা নহয়। তাতে কি কৰিলোঁ, বেপাৰীকে ময়ো কৈছিলোঁ আনিবলৈ, বেপাৰীক সুধিছোঁ কেনেকৈ বনাব লাগে। তেতিয়া তেওঁ কৈছে আপুনি ইলিচ মাছ যেনেকৈ বনায় তেনেকৈ বনাব। লাগিলেও নহয় লেঠা, ইলিচ মাছ আকৌ কোনটো ডিজাইনৰ? বোলো ইলিচ মাছ আকৌ কেনেকৈ কি? তেতিয়া কৈছে চৰচ দি। বোলো চৰচ মানে? তেতিয়া ছাইডৰ এজনে কৈছে সৰিয়হ দি দিব কৈছে। বোলো অঁ সৰিয়হ দি, ইয়াত আগত এবাৰ বনাইছিলোঁ সৰিয়হ দি, বুজিছেনে? সৰিয়হৰ পৰিমাণটো বেছি হৈ গ'ল, তিতা হৈ গ'ল। যি মোৰ বেয়া লাগিছে, ইমানেই আশা কৰি বনাইছোঁ মানে দেখোঁ বেলেগে বনালে একদম বগা হৈ যায়, সেই হিচাপত বনালোঁ, দেখিলোঁ মোৰ তিতা হৈ গ'ল। পিছত গম পাইছোঁ আচলতে বগা সৰিয়হটো দিব লাগে, পৰিমাণটো কমাই দিব লাগে, আৰু লগত জলকীয়া পিচি দিব লাগে বোলে, কিছুমানে দৈ দিয়ে। এতিয়া পিছৰ এবাৰ আনি চাওঁতে হেৰি কৰিলোঁ, ট্ৰাই কৰি চাইছোঁ, অলপ ঠিকে আছে। গতিকে কৈছে মোক তেনেকৈ বনাব আপুনি। আনিলোঁ, বনাইছোঁ, কিন্তু মোক তেনেকুৱা মানে দিব পৰা বিধৰ হোৱা নাই। তেতিয়াও বাৰু আপোনালোকে যদি ইচ্ছা কৰে মই বাৰু বেলেগ এটা ভিডিঅ'ত বাৰু দিম বাৰু, দিয়ক অলপ ফটো ৰাখি থৈছোঁ বাৰু। তাৰপিছত আৰু বাকী আপোনালোকৰ কি খবৰ, কেনেকুৱা কি মোক জনাব, কেনেকুৱা চলি গৈ আছে দিনকালবোৰ। মোৰো সেই আমাৰো একেই, ভিতৰতে আবদ্ধ হৈ আছোঁ যেতিয়া, উপায় নাই, এনেকৈয়ে মোবাইলটোৱে মানে সঁহাৰি হোৱা নিচিনা হৈছে। আৰু বাকী আজি মই আপোনালোকৰ আগত কোনো ধৰণৰ গানো লৈ অহা নাই যেনিবা। সেইদিনাখন গানটো ভালেই পাইছে চাগে, গানটো ভালো লাগিছে গানটো। পিছত ভালকৈ চাৰ্চ কৰোঁতে গম পালোঁ যে বব মাৰ্লি এজন জামাইকান তেওঁ ছিংগাৰ হয়। তেওঁ 1981তে ঢুকাইছিল, তেতিয়ালৈ মোৰ জন্মই হোৱা নাই ক'বলৈ গ'লে। ইমান ফেমাছ ছিংগাৰ এজনে কেতিয়াই কি এইবিলাক বনাই থৈ গৈছে। গতিকে তেওঁক চেলুট দিছোঁ এইটো গানৰ কাৰণে, ভাল বনাইছে। তাৰপিছত বহুতে কিবা কিবি আপোনাৰ এইটো পেৰেডি বনাই পেলাই কিবা কিবি বনাইছে শুনিছোঁ, কিন্তু মই মেইনটো কথাই কৈছিলোঁ, যেনিবা অৰিজিনেল ভিডিঅ'টোৰ কথাই কৈছিলোঁ। গানটো ভাল লাগিছে। বাকী আজি মই আপোনালোকৰ আগত মোৰ এটা বহুত দিনৰ এটা খুব ভাল পোৱা মোৰ এটা মানে ভাল লাগে মোৰ কামটো কৰি, সেইটো হৈছে মই একদম স্কুল লাইফৰ পৰা মানে খুব কালচাৰেল আছিলোঁ। কালচাৰেল মানে গান গোৱা নহয় কিন্তু দেই, কবিতা আবৃত্তি, কস্মিক বক্তৃতা, ডিবেট কম্পিটিশ্যন, এইবিলাকত খুব ভাগ লৈছিলোঁ মই। গতিকে মানে ক'ৰবাত কবিতা আবৃত্তি হ'লেই হ'ল, যেনেকুৱাই নহওক কিয়। এবাৰতো কলেজত কি হৈছিলে, মই বেংগলী কবিতাও আবৃত্তি কৰি পেলাইছোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ। তেওঁৰ কিবা বেংগলী কবিতা এটা ক'ব নাজানো বেংগলী, কিন্তু তেতিয়াও মই মানে চেষ্টা কৰিছিলোঁ, মোক খুব ভাল লাগে। গতিকে ইমান দিন মানে ক'তো তেনেকুৱা
লাজ ভাৱ এটা সোমাই গৈছিলে। সেইখিনি সময়ত হ'ল, তাৰপিছত বিয়া বাৰু হ'ল, গৈ মেলি শিক্ষকতা কৰিলোঁ। গতিকে শিক্ষকতা কৰোঁতে এই লাহে মানে এই ষ্টেজত উঠি এটা আবৃত্তি কৰা এই ভাৱটো মোৰ নাইকিয়া হৈ গৈ আছিলে, কমি গৈ আছিলে। কিন্তু ভাবিলোঁ আজি আপোনালোকৰ লগ পাইছোঁ যেতিয়া অলপমান মোৰ সেই প্ৰতিভাটো, সুপ্ত প্ৰতিভাটো অলপমান দেখাওঁ। ভাল হৈছে নে বেয়া হৈছে সেইটো আপোনালোকেহে জানে আৰু, আপোনালোকেই মেইন। মই মোৰ মতে মোৰ পৰা যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ, আৰু যদি ভাল লাগে তেতিয়াহ'লে মই আৰু বেলেগ কৰিম। আজি এইবাৰ প্ৰথম মই সাগৰ দেখিছা কবিতাটো দেৱকান্ত বৰুৱাদেৱৰ আবৃত্তি কৰিবলৈ অলপ চেষ্টা কৰিলোঁ। তাৰপিছত ইংলিছৰো কেইটামান কবিতা বাছি থৈছোঁ। যদি আপোনালোকৰ ইচ্ছা কৰে, যদি মোক কয় বোলে তুমি ইংৰাজী কবিতাও আবৃত্তি কৰি চোৱা, তেনেহ'লে মই আগুৱাই যাম। কৈছে নহয়, একলা চলৰে মোৰ একলা চলো নহ'ব, মোৰ আপোনালোকৰ লগত চলো হ'ব লাগিব। গতিকে যদি আপোনালোকে সঁহাৰি দিয়ে তেনেহ'লে আগুৱাই যাম। আহকচোন ব'লক এতিয়া মোৰ অকণমান চেষ্টাটো অলপমান শুনক, হয়নে? সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছোঁ তথাপি। নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি। মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি। উঠিছে মৰিছে যত বাসনাৰ লক্ষ্য ঢৌ, তোমাৰেই স্মৃতিসীমা চুমি। শুনা নাই মোৰ সাগৰত তুমি, শুনা নাই ধুমুহাৰ উতলা সংগীত? বুজা নাই, অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত? দেখিছাতো ৰামধেনু বাৰিষাত ডাৱৰত পোহৰৰ মোহন গৌৰৱ? প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত দেখিছানে ৰঙৰ উৎসৱ? মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত? ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ? মই জানো তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া। তুমি জানা মাথো, তুমি মই, তুমিতো নাজানা হাই। কিয় বাৰু, কিয় আমি গাঁঠো জয় পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ কাৰেং শুনালি সাজু কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয় ৰঙা তেজ ঢালি প্ৰতিমাৰ প্ৰসালো চৰণ কিয়? তুমি নুবুজিবা সখী, কিনো বেদনাত হস্তিত প্ৰতিষ্ঠা কৰা দেৱীকো বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত। শুনা পালে? কেনেকুৱা হৈছে নাজানো। মই ভাবিছোঁ আৰু অলপ চাগে মোৰ প্ৰেক্টিচৰ দৰকাৰ আছে। গতিকে আৰু অলপ চেষ্টা কৰিব লাগিব, আৰু অলপমান ভাল হ'ব কাৰণে। বহুত দিন কৰা নাইতো, তেনেকুৱা মানে ভাবিছোঁ নাই এবাৰ কৰি চাওঁ, প্ৰেক্টিচ কৰি চাওঁ। এইবিলাক সুপ্ত হেৰিবিলাক কিয়নো নাইকিয়া হৈ যাওঁ, হয়নে? নাইকিয়া কৰি পেলাওঁ। গতিকে নাই, আজি ভাবিছোঁ নাই, আজি মই কৰিমেই কবিতা আবৃত্তি। তাৰপিছত এই কবিতা আবৃত্তিটো কৰিলোঁ। আপোনালোকে জনাব দেই কেনেকুৱা হৈছে। যদি ইচ্ছা কৰে তেতিয়াহে মই আকৌ বেলেগ কৰিম। তাৰপিছত আৰু এটা বস্তু, মোৰ ল'ৰাটোৱে আজি ড্ৰয়িং কৰিছে। মোক কৈ আছে, মা তুমি ভিডিঅ'ত মোৰ ড্ৰয়িংটো দেখাই দিবাচোন হা। তুমি যেনেকৈ তোমাৰ বস্তুখিনি দেখুৱাও মোৰটো দেখাবা। এইটো চাব, এইটো কিবা জকৰৰ বোলে কেৰেক্টাৰ আছে, খুব ফেমাছ কেৰেক্টাৰ। মাজে এইবিলাক মোবাইলত চাই থাকেতো, কৈ আছে মোবাইলৰ পৰা উলিয়াই, মা জকাৰৰ কেৰেক্টাৰ বনাইছোঁ। কৈছে তুমি কোৱাচোন মিলিছেনে নাই? মই এতিয়া নায়ে দেখা যেতিয়া মোক কেনেকৈ গম পাওঁ মিলিছেনে নাই? তাৰপিছত মোক মোবাইলৰ পৰা উলিয়াই দেখাইছে, এইটো চোৱা। মই বোলো নাই, বঢ়িয়া হৈছে, মই এনেকৈ কৈছোঁ। গতিকে আপোনালোকেও ক'ব কেনেকুৱা লাগিছে, আৰু আপোনালোকৰ পৰাও কিবা কিবি আইডিয়া দিব, ময়ো তেনেকৈ আগবাঢ়ি যাম। গতিকে আজি ইমানখিনিলৈকে মই মোৰ ভিডিঅ'টো চলাই যাওঁ বুলি ভাবিলোঁ, কাৰণ আৰু ভিডিঅ' বনাব লাগিবতো, নতুন আইডিয়াবিলাক ল'ব লাগিব। কয় ন আ ৰাহা হে, তেনেকৈ আপোনালোকৰ লগত কথা পাতিলেহে কিছুমান বস্তু আহি থাকে, এটাৰ পিছত এটা আহি থাকে। গতিকে ভাল লাগিছে
মোৰো খুব ভাল লাগিছে আপোনালোকৰ লগত এনেকৈ কথা বতৰা পাতি নিজৰ বস্তুখিনি দেখুৱাই মেলি ভাল লাগিছে। আপোনালোকৰ যদি কিবা ইচ্ছা আছে বোলে আপুনি এনেকুৱা কৰক, আপুনি তেনেকুৱা কৰক, পৰামৰ্শবিলাক দিব। তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চাব, কমেণ্ট কৰিব, বেয়া হ'লেও ক'ব, একো আপত্তি নাই, ক'লেহে গম পাম মই। গতিকে ইয়াত আৰু বেয়া পাবলগীয়া কি আছে, এইটো আপোনালোকৰ অধিকাৰ। গতিকে কিবা অসুবিধা পালে মোক ক'লেই হ'ল যে এইটো তোমাৰ এনেকুৱা হৈছে, আৱাজটোৰ কথা আহিছে, আৱাজটো কম হৈছে, তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। গতিকে চাই যদি মিলে তেতিয়াহ'লে মোৰ আৰু আগবাঢ়ি যাম বাৰু। গতিকে ইমানখিনিতে আজিলৈ সামৰণি মাৰিছোঁ। গতিকে সকলোলৈকে মোৰ ভিডিঅ' ইমান দেৰি চোৱাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। মোৰ এনেকৈ চেনেলটো চাই থাকিব, মনত ৰাখিব, ৰেচুচ ব্লগ, এই কয় নহয় থিচ থুচ থুচ ৰেচুচ ব্লগ। গতিকে চাব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানখিনিতে, বাই, নমস্কাৰ।